নমস্কাৰ আমি 4.2 এক্সাৰসাইজৰ 1 নম্বৰ প্ৰশ্ন উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱাৰ 9 আৰু 10 নম্বৰটো কৰিম 9 নম্বৰটো হৈছে x² + 2 √2x + 2 = 0 এতিয়া আমি 2 √2x ভাঙিম এনেদৰে ভাঙিম যাতে পূৰণ কৰিলে 2x² হয় আৰু যোগ বা বিয়োগ কৰিলে 2 √2x হয় x² plus x √2 plus x √2 plus 2 equals to 0. x √2 আমি যদি যোগ কৰো 2 √2x হ'ব আৰু পূৰণ কৰিলে 2x² হ'ব এতিয়া ইয়াৰ কমন আছে x plus √2 plus ইয়াত কমন আছে √2 x plus √2 equals to 0 নাইবা x plus a √2 আহিলে আৰু x plus √2 x plus √2 কমন আছে এটা লম আমি x plus √2 equals to 0 অৰ্থাৎ x plus √2 equals to 0 বা x plus √2 equals to 0 or x is equal to minus √2 বা x is equal to minus √2 এই দুটাই আমাৰ উলিয়াবলগীয়া মূল এতিয়া আমি 10 নম্বৰটো কৰিম 10 নম্বৰটো 3x² পিছত আছে এইটো আমি আগত লৈ আনিম মাইনাস আছে এইটো আমি প্ৰথমতে আমি প্লাস কৰি লম আৰু বাকিবিলাক ঠিক তেনেদৰে সাইনবিলাক মিলাই লম +3x² +14x to -14x +5 to -5 = 0 আমি সহজ কৰি ললো এতিয়া 5 3 গুণ 15 15 এতিয়া যোগ বা বিয়োগ কৰিলে 14x হ'ব লাগিব 15x minus 14x minus x is equal to 14x অর্থাৎ 3x² minus 15x plus x কোনটো মাইনাস দিম কোনটো প্লাস দিম আমি চাই লব লাগিব যে ডাঙৰ মাইনাস আছে ডাঙৰ হৈ গেট ৰেকৰ্ড মাইনাস দিব যেটো সংখ্যা ৰেকৰ্ড মাইনাস আছে এতিয়া এটা যোগ কৰিলে -14x হ'ব পূৰণ কৰিলে আমি 15x কৰিম -5 আছে এখানে ইকুয়ালস টু 0 এই দুটাত কমন আছে আমাৰ 3x কমন আছে x minus 5 plus 1 কমন আছে x minus 5 equals to 0 বা 3x plus 1 3x plus 1 x minus 5 equals to 0 এটা x minus 5 কমন হিসাবে আনি অর্থাৎ 3x plus 1 equals to 0 বা x minus 5 equals to 0 অর্থাৎ 3x plus 1 equals to 0 3x equals to -1 x equals to 5 or x equals to -1 by 2 or x equals to -2 so এইটো আমাৰ নিৰ্ভৰলগীয়া নিৰ্ণয় হ'ব পৰৱৰ্তী ভিডিঅ' চাই থাকিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ